যেটো মৰম স্নেহ আৰু হাগ্ৰামা ছাৰৰ তাত গ'লে আমি গেটত থিয়া হৈ থাকিব লগা আছিল কিন্তু প্ৰমোদ বড়ো ছাৰৰ ঘৰত গ'লে আমাৰ গেটৰ কথা ইয়াৰ কোনো ভাবিব লগা নাথাকে এই হিচাপে ডিফাৰেণ্টটো তাতে বুলি ক'ব লাগিব আৰু যিহেতু এমচেলে প্ৰতিনিধিয়ে যদি সিগৰ ঘৰত আমি সোমাব নোৱাৰে তেনেহ'লেতো বহুত সমস্যা আমি ৰৈ যাব আজি আমাৰ গড়েশ্বৰ ব্লক ইপিপিএলৰ উদ্যোগত আমাৰ কৰ্ম বিচিডিচিৰ অন্তৰ্গত যিটো আমাৰ মাৰাইগাঁও এই মাৰাইগাঁৱৰ প্ৰধান যিটো পদ এই পদটো আমি শিৱ মহোদয়ৰ পৰা এপ্ৰুভেল পালোঁ তাৰ কাৰণে খুব উদ্বোধনী কাৰ্যসূচী আছিলে এই অনুষ্ঠানত সন্মানীয় আমাৰ বিটিআৰচি তথা আমাৰ দলৰ দলপতি সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰ আহিছে মই তেখেতক অন্তৰেৰে আদৰিছোঁ আৰু তেখেতক মই সমষ্টিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটো তেখেতৰ আশীৰ্বাদত আমাৰ গড়েশ্বৰ সমষ্টিত পিডব্লিউডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 37টা আমি পথ নিৰ্মাণ কৰা মানে সুযোগ পাইছোঁ হিচাপে আজিও তেখেতে মাৰাইগাঁৱৰ যিটো গাঁৱৰ পথত 1200 মিটাৰ ৰাস্তা ধাৰ্য কৰিলে তাৰ কাৰণে মই অন্তৰৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ জড়িত যিটো স্কুল কলেজ আছে তাৰে ক্ষেত্ৰতো তেখেতে যিটো নিজে দায়িত্বত আছে হিচাপে আজি আহি থকা সময়তে গড়মুৱা হাই ছেকেণ্ডাৰী স্কুলৰ যিটো সমস্যা ইয়াৰ সমস্যা বুজ লোৱাৰ কাৰণে তাতে অলপ ৰাখি মানে শিক্ষাগুৰুসকলৰ লগত কথা পাতিলে আৰু হাই ছেকেণ্ডাৰী যিটো সমস্যা এইখিনি মানে প্ৰভিঞ্চিয়েলাইজ কৰাৰ ক্ষেত্ৰত তেখেতে মানে চাম বুলি কৈছে আৰু ইয়াৰ যিখিনি ক্লাছৰুমৰ অভাৱ ইয়াৰ ক্ষেত্ৰতো তেখেতে আমাক মানে দায়িত্ব দিছে কি সমস্যা আছে চাই কিনে ঠিক কৰিব দিছে হিচাপে গাঁৱৰ যিটো মন্দিৰৰ ক্ষেত্ৰতো তেখেতে কথা ক'লে যিটো মন্দিৰতো ইয়াত যিটো মানে মিটিংস্থলীত মন্দিৰৰ স্থানতে তাৰ কাৰণে তেখেতে ক'লে 10 লাখ টকা ধাৰ্য কৰিলে তাৰ কাৰণে মই অন্তৰৰ পৰা তেখেতক খুবেই আনন্দ পাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বিটিআৰৰ মানে শক্তিশালী নেতা বুলি ক'লে প্ৰমোদ বড়ো ছাৰো এজন মানে শক্তিশালী নেতা বুলি ক'ব লাগিব অন্য বিৰোধী দলবিলাকে তেখেতক কিবা কিবি ক'ব খুজে মই আজি তাৰিখত যিখিনি 4 বছৰত তেখেতৰ লগত থাকিলোঁ আগৰ দিনত হাগ্ৰামাৰ লগত থাকোঁতে এই মানে যিটো অন্তৰটো মই পোৱা নাছিলোঁ যিটো মৰম স্নেহ আৰু হাগ্ৰামা ছাৰৰ তাত গ'লে আমি গেটত থিয়া হৈ থাকিব লগা আছিল কিন্তু প্ৰমোদ বড়ো ছাৰৰ ঘৰত গ'লে আমাৰ গেটৰ কথা ইয়াৰ কোনো ভাবিব লগা নাথাকে এই হিচাপে ডিফাৰেণ্টটো তাতে বুলি ক'ব লাগিব আৰু যিহেতু এমচেলে প্ৰতিনিধিয়ে যদি সিগৰ ঘৰত আমি সোমাব নোৱাৰে তেনেহ'লেতো বহুত সমস্যা আমি ৰৈ যাব তাৰ কাৰণে সেই সমস্যাৰ পৰা মই খুবেই শান্তি পাইছোঁ আৰু যিটো সেইটো মানে সেইটো ক্ষেত্ৰত শিৱ মহোদয়ে কোনো দিনে বাধা দিয়া নাই তাৰ হিচাপে মানে এইটো মানে নিজৰ স্থিতিটো নাইকিয়া হৈ গৈ আছে মানে সিহঁতৰ যিটো বিঠাটো মানে নাইকিয়া হোৱাৰ কাৰণে নিজৰ স্থিতিটো দুখৰ কাৰণে উপলঙা কথা কৈ কিনে মানে কিবা কৰিব বিচাৰে আৰু নাইকিয়া কৰিব বিচাৰে এইটোতো মানে কি ক'ম হাগ্ৰামা দিনত 2006 চনতে আধাকিলা স্থাপন কৰিছিলে তাৰপিছত তেখেতৰে মহেশ্বৰ বসুমতাৰীয়ে হিচাপে আছিলে আৰু সেই কামখিনিত চেন্ট্ৰেল ফাণ্ডৰ 8 কোটি টকা আছিল এই 8 কোটি টকাটো চেংচন হৈছিলে ইয়াৰ কোনো কাম কৰাৰ অসুবিধা নাছিল কৰাৰ ক্ষেত্ৰত তেখেতসকলে কি বুদ্ধি কৰি দলংখন আধৰুৱা কৰিলে এই আধৰুৱা কৰাৰ কাৰণে আমি বৰ্তমানত খুব কষ্ট খাব লগা হৈছে ইয়াৰ মাজত তিনিজন ঠিকাদাৰ সোমাই গ'ল এটা কেঞ্চেল কৰি এটা আৰু এটা কেঞ্চেল কৰি এটা এনেকৈ এজন তিনিজন মানে ঠিকাদাৰ সোমাই ইয়াৰ কিবা হিষ্টৰী হৈ গৈছে তাৰ কাৰণে এইবাৰ আমাৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা ইয়াত যিটো ফাণ্ড মানে ইয়াত ডিক্লেয়াৰ কৰিলে আৰু সেই হিচাপে চেংচন হৈ এতিয়া নিৰ্মাণ কাৰ্যসূচী চলি আছে এইটো কিছু দিনৰ পিছত মানে কাম কিছু মানে 50% আগবাঢ়া বুলি ক'ব লাগিব বৰ্তমান মানে 50% আগবাঢ়ি আছে জোচ যিখিনি উঠাই দিলে হিচাপে দলংখনো সম্পূৰ্ণ হোৱাটো বাস্তৱ এইটো মোৰ দৃঢ় বিশ্বাস আছে এইখিনি কথা মানে 1200 মিটাৰে 1 কোটি 20 লাখ
এই হিচাপে আমাৰ এইখিনি চেংচন হৈছে আৰু তাৰ বাহিৰেও যিহেতু বিৰোধী পক্ষই কামেই হোৱা নাই বুলি ক'ব গৈছে য'ত মানে ডিলিমিটেশ্যনৰ দ্বাৰা 12টা মানে বিধানসভা সমষ্টি আছিলে এতিয়া আমাৰতো 12টা সমষ্টি হৈ থকা নাই বিধানসভা সমষ্টি বৰ্তমানৰ 15টা মানে সমষ্টি হ'ল আমাৰ বিচাৰৰ মানে বিধানসভা সমষ্টি এইটোতো চেঞ্জ হৈছে আমাৰ জিলাটো 4খন আছিলে জিলা আজি তাৰিখত তামৰপুৰ জিলা হিচাপে এটা নতুনকৈ হ'ল 5খন জিলা হ'ল এইটোতো মানে বাস্তৱ য'ত কলেজটো আজি 26খন কলেজটো মানে হাগ্ৰামাৰ দিনত পঢ়াব পৰা নাছিলে বৰ্তমানতো 10খন কলেজটো প্ৰভিন্সিয়েলাইজ হৈছে অফিচিয়েল প্ৰচেছ হৈ আছে এইটোকে হোৱা নাই বুলি ক'ব গৈছে আৰু হাগ্ৰামায়ে এনে এটা কথা কৈ থাকে সদায় মানে দেউতাকৰ পৰা পুতেকলৈ মানে নামাকৰণ কৰাটোকে মানে পট্টা দিয়া বুলি কৈছে আৰে মোৰ সমষ্টি আহি হাগ্ৰামা ডাঙৰীয়া আমাৰ লাহপাৰা গাঁৱত মানে বৰগুলি BCDC আহক না 69টা পৰিয়ালক 12 বিঘা 4 বিঘা 5 বিঘা হেনেকা মাটিৰ পট্টা দিয়া হৈছে তাৰ কাৰণে মই হাগ্ৰামাৰ লগত চেলেঞ্জ কৰিছো পট্টা 69টো পাইছে তেখেতে আজি তাৰিখত আমাৰ মানে বৈষম্যতি আঁচনিৰ দ্বাৰা 1 লাখ মানে 60,000 পৰিয়ালে দলিল পট্টা পালে এইখিনি কথা क'क्राझार सहरनि गथ'सा लाइमोनफोरनि थाखाय गोजोनथाव खौरां क'क्राझाराव गिबि खेबनि थाखाय गोदानै बेखेवदों इउनिभार्सेल गेम जन मुंनि मोनसे डिजिटेल गेलेमु सेन्टार क'क्राझार सहरनि ग्रीन फिल्डनि साखाथि इट्स भबानिपुर जेडी रडनि लामा सेराव गोदानै बेखेवबाय इउनिभार्सेल गेम जन गोसो गुदुं गथ' एबा लाइमोनफोरा बे गेम जनाव फैनानै रंजानाय लाफैनो हागोन गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव गुबुन गुबुन रोखोमनि गेमफोर जेरै हर्स राइडिं क्ल' मेशिन भार्चुएल रियेलिटी हेमर एयर हकी पाइरेट्स फ्रग माग शूटार बाइक रेसिं कार रेसिं बास्केटबल फान्सिं बायदि बायदि गेलेमुनि रंजानाय लाफैनो हागोन बेनिखायनो गाव गावनि गथ'फोरखौ गोदानै बेखेवनाय बे इउनिभार्सेल गेम जनाव दान्दिसे सम लाबोनानै गुबुन गुबुन रोखोमनि गेलेनायनि खाबुखौ बाङायल' फिस होनानै रंजानाय लाहोनो हागोन